দোকানত আহি দেখা পালোঁ গাইছ ধুনীয়াকৈ দোকান ধুলনি সাজি থোৱা আছে। ইয়াক দেখি গাইছ সৰুকাললৈ মনত পৰি গ'ল। গুড মৰ্ণিং গাইছ। আগৰ দৰে আজিও গাইছ ৰাতিপুৱাই উঠি মই দাঁত ব্ৰাছ কৰি আছিলোঁ। আৰু দাঁত ব্ৰাছ কৰা হোৱাৰ পিছত মই বাটৰ ফালে ওলাই গৈছিলোঁ। ধুনীয়াকৈ ৰ'দ দি আছে গাইছ, তাকে ফূৰ্তি লাগি গ'ল আৰু মোৰ অলপ। ইফালে চালোঁ কোনো চলি নাই, ইফালেও চালোঁ গাইছ কোনো লগ বন্ধু নাই দেখোন। মই ভাবিলোঁ আজি ক'ত গেলিহঁত, তাকে ভাবি বৰমাহঁতৰ ঘৰত গ'লোঁ গাইছ। বৰমাহঁতৰ ঘৰ আহি দেখা পালোঁ যে কোনো নাই বৰমাহঁতৰ ঘৰত, কিন্তু বৰমাই এইটো কোণাত লুকাই আছে। ইফালে গাইছ অবিয়ে থোক কল পাৰি আনিলে বাৰীৰ পৰা, আৰু কল থোক চাই পেলাই ময়ো গাটো ধুব আহিলোঁ গাইছ। ৰ'দটো থাকোঁতে গাটো ধুলি গাইছ ঠাণ্ডা নালাগে, আৰু গৈ থাকোঁতে দেখা পালোঁ বৰমাহঁতৰ বাটত গাইছ ধুনীয়াকৈ ৰঙা ৰঙা ফুল ফুলি আছে। আৰু গাইছ এইটো খালতে ধুনীয়াকৈ গাটো ধুলোঁ। ঠাণ্ডা দিনত গাইছ কোনে গা নোধোৱা কমেণ্ট কৰি জনাবচোন, মই হ'লে গা ধুওঁ গাইছ। আৰু যি কি নহওক গাইছ, মোৰ গাটো ধুই উঠি কিবা খাওঁ খাওঁ লাগিল কাৰণে দোকানত আহিলোঁ গাইছ। এই মাত্ৰ দুৰ্ঘটনা এটা হ'ল গাইছ, মোবাইলটো হাতৰ পৰা পিছলি গৈছিল, ভাগ্য ভাল ধৰিলোঁ। দোকানত আহি দেখা পালোঁ গাইছ ধুনীয়াকৈ দোকান ধুলনি সাজি থোৱা আছে। গাইছ সৰুকাললৈকে মনত পৰি গ'ল। গাইছ কোনে খেলিছিলে কমেণ্ট কৰি জনাবচোন গাইছ। আমি হ'লে কিন্তু বহুত খেলিছোঁ এইবিলাক ধুলনি। আৰু গাইছ এই মাত্ৰ পল্লু গাইছ ধুনীয়াকৈ দোকানৰ পৰা মালখিনি ল'লোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ গাইছ। ঠাণ্ডা দিন হিচাপে ৰ'দটো দিছি ভাল লাগছি গাইছ, গৰমৰ দিনো আহি আছে, শুভেচ্ছা থাকিল সকলোকে। গাইছ আহি থাকোঁতে দেখা পালোঁ সৰু ছোৱালী কেইটামানে বঢ়িয়াকৈ উমালি আছে গাইছ, আকৌ সৰুকাললৈ মনত পৰিল। যি কি নহওক এতিয়া আৰু মই ঘুমাওঁ অলপ, আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম, আজিলৈ বাই বাই।